हादरनि डार्टी आभा जनजातीय ग्राम अभियाननि गेजेरजों क'क्राझारनि रयना दाब्रि हाई स्कुलाव 100 बिसना थानाय हस्टेल लुफुंनो अन्थाइ खाम्फा बेखेवदों। गोदान सोलोंथाइ खान्थि 2020 5 बोसोर आबुं जानायखौ फालिनानै दिनै हादरनि सोलोंथाइ बिफाना दिनै अखिल भारतीय शिक्षा समागम हाबाफारिनि गेजेरजों दिनै हादर नाङैनो सोलोंथाइ बिथिङाव मोनसे जौगाथायारि बिथा गायदों। हादरनि सोलोंथाइ बिफाननि मन्त्रि धर्मेन्द्र प्रधानआ दिनै गोदान सोलोंथाइ खान्थि 2020 5 बोसोर आबुंखौ फालिनानै गोदान दिल्लीनि भारत मण्डपम नब्लाङाव खुंनाय अखिल भारतीय शिक्षा समागम हाबाफारिनि गेजेरजों दाब दाब रायजोनि थागिबि हारिफोर थानाय ओनसोलनि 400निफ्राय बांसिन फरायसा थानाय फरायसालिफोरखौ आजावनानै बेयाव डार्टी आभा जनजातीय ग्राम अभियान बिथांखिनि गेजेरजों हिन्जावसा आरो हौवासाफोरनि हस्टेल लुफुंनायनि अन्थाइ खाम्फाखौ दिनै भार्चुएल इनॉग्रेशननि गेजेरजों बेखेवनानै होयो। मख'नो गोनांदि हौवासाफोरनि थाखाय 50 आरो हिन्जावसाफोरनि थाखाय 50 गासै 100 बिसना थानाय बे हस्टेलखौ क'क्राझार जिल्लानि थागिबि हारिफोर थानाय ओनसोलनि गासै गं 21 गोजौ फरायसालिफोरा मोनफुंनो हादों होननानै बे समाव सर्व शिक्षा अभियान क'क्राझारनि डिस्ट्रिक्ट प्रग्राम अफिसार जहांगीर हुसैना मिथिहोयो। प्रथम কথা হৈছে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জনাব লাগিব। কাৰণটো হৈছে অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে ধৰতী আৱাস যিটো জনজাতীয় উৎকৰ্ষ অভিযান তাৰ মানে এক কথাত ক'ব গ'লে যে এই জনজাতীয় এলেকাৰ বা জনজাতীয় ছাত্ৰ থকা যিবিলাক স্কুল আছে তাৰে মাজত কিছুমান স্কুল 400 এবভ চিলড্ৰেন থকা স্কুল বাছনি কৰি তাৰে আমাৰ যেনেকুৱা কোকৰাঝাৰ জিলাত 21খন স্কুল বাছনি কৰা হৈছে। এই 21খন স্কুলতে 42টা তাৰ মানে এটা স্কুলতে দুখন 50 বেডেড ফৰ গাৰ্লছ হোষ্টেল 50 বেডেড ফৰ বয়জ হোষ্টেল এনেকাকৈ কোকৰাঝাৰত 21খন এনেকুৱা গোটেই ভাৰতবৰ্ষতে যিটো আজি চেৰিমনিয়েল ইনগ্ৰেশ্যন হৈ আছে আৰু ইনগ্ৰেশ্যন কৰি আছে ভাৰতৰ মহামান্য শিক্ষামন্ত্ৰী মহোদয়ে। তো তাৰ লগতে আমিও প্ৰত্যেকটো স্কুলতে প্ৰথম ভাৰ্চুৱেল ইনগ্ৰেশ্যন মহামান্য শিক্ষা মন্ত্ৰী মহোদয়ে কৰিব। তাৰপিছত আমি প্ৰত্যেকখন স্কুলতে কৰাৰ কাৰণে আমি যোজা লৈছোঁ। আপোনালোকে দেখিছে বিভিন্ন মানুহ ইয়াতে একগোট হৈছে স্কুলত। তাৰ কাৰণে আমি নথৈ আনন্দিত যে ময়ো এজন শিক্ষা বিভাগৰ বিষয়া। সেই ক্ষেত্ৰত ময়ো ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়া মানে আমাক এটা উপহাৰ দিছে। বিশেষকৈ কোকৰাঝাৰ জিলাত 21খন স্কুলত 42টা হোষ্টেল আমি পাইছোঁ, এটা স্কুলতে দুখনকৈ। তাৰ কাৰণে মই আজি কি ক'ম মই আনন্দৰ সীমা নোহোৱা হৈছে। লগতে আমি আমাৰ BTC চৰকাৰকো মই ধন্যবাদ জনাইছোঁ যে এখেতসকলে গোটেইখিনি এই যোজা কৰাৰ কাৰণে এই প্ৰগ্ৰামটো ছাকচেছ হোৱাৰ কাৰণে যি দিহা পৰামৰ্শ আমাক আগবঢ়াইছে। লগতে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ BTC চৰকাৰৰ শিক্ষা বিভাগে যি দিহা পৰামৰ্শ আগবঢ়াইছে তাৰ কাৰণে এখেতসকলক ধন্যবাদ জনাইছোঁ। আজি ভাৰত চৰকাৰৰ আঁচনি দ্বাৰা অনুদিত গ্ৰাম উৎকৰ্ষ অভিযানৰ অন্তৰ্গত 100 বেডেড বয়েজ এণ্ড গাৰ্লছ হোষ্টেল জনজাতীয় অঞ্চলত যি সিলেক্ট কৰা হৈছে তাৰ ভিতৰত আমাৰ ৰয়না দাবৰি হাই স্কুল এখন। আমি নথৈ খুব আনন্দিত হৈছোঁ। আমি এনেকুৱা এটা ধুনীয়া আঁচনিৰ অন্তৰ্গত আহিব পাৰিছোঁ আৰু লগতে এই আৱাস যোজনাৰ অন্তৰ্গত বয়েজ আৰু গাৰ্লছ হোষ্টেল 100 বেডেড যোনটো হ'ব তাতে আমাৰ এই অঞ্চলটো যেহেতু পিছপৰা BPL অঞ্চল বহুত ল'ৰা ছোৱালী হয়তো পঢ়া শুনা বা থকাৰ অভাৱত সিহঁতৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰে। সেই হিচাপতে অহা দিনত আমি আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক ধুনীয়াকৈ থকা খোৱা লোৱা বোৱা পঢ়া শুনা গোটেইখিনি আমাৰ স্কুলৰ যোগেদি আমি কৰি লৈ যাব পাৰিম। তেখেতৰ জীৱন যাত্ৰা মান উন্নত কৰাৰ কাৰণে আমি যিমান
শিক্ষা ব্যৱস্থা বা দান আমি উপযুক্তভাৱে কৰি লৈ যাব পাৰিম। অনাগত দিনত এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ খুব ধুনীয়াকৈ উন্নতি হ'ব। আমাৰ ইয়াতে আজি যি কেন্দ্ৰীয় চৰকাৰৰ যোনটো অনুষ্ঠান, সেই অনুষ্ঠানৰ অন্তৰ্গত আমাৰ ইয়াতে TLCCৰ চেয়াৰমেন শ্ৰীযুত সঞ্জয় নাৰ্জাৰী মহোদয় তেখেতৰ কৰকমলত যোগেদি এই 100 বেডেড বয়েজ এণ্ড গাৰ্লছ হোষ্টেল উন্মোচন কৰা হ'ল আৰু লগতে আমাৰ মাজত উপস্থিত BTC চৰকাৰৰ শিক্ষা সচিব অমৰজ্যোতি ছাৰক খুব ধুনীয়াকৈ আমাৰ লগত আহি গোটেই প্ৰগ্ৰাম চাই তেখেতক খুব আনন্দিত আৰু উৎফুল্লিত হৈছে। এই অঞ্চলৰ যিসকল জ্ঞানী গুণী ব্যক্তিসকল আছিল গোটেইখিনি আমাৰ মাজত উপস্থিতি হৈ আমাৰ প্ৰগ্ৰাম ধুনীয়াকৈ সাফল্যমণ্ডিত তোলাৰ কাৰণে সহায় কৰিছে। থেংক ইউ, ধন্যবাদ।